প্ৰথম আৱিষ্কৃত উদ্ভিদ হৰম'নবিধৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি অক্সিন। প্ৰথম্বিনক অন্য কি নামেৰে জনা যায়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি ফেক্টৰ 2। মানৱ শৰীৰত থকা মুঠ মাংসপেশীৰ সংখ্যা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি 639। তলৰ কোনটো যৌন হৰম'ন নহয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি থাইৰক্সিন। তলৰ কোনটো পেচাগত বেমাৰ? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি এছবেষ্ট'ছিছ। ৰিজাৰ্ভ পেচমেকাৰ হয় অপশ্যন এ এছ নড। ইলেক্ট্ৰন কোনে আৱিষ্কাৰ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি থমছন। ফলৰ সোৱাদ মিঠা হোৱাৰ প্ৰধান কাৰণ? ইয়াৰ উত্তৰ হৈছে অপশ্যন বি ফ্ৰুক্ট'জ। কোষৰ মগজু বুলি কোনটো অংশক কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ কোষ কেন্দ্ৰ। বাহনৰ পৰা নিৰ্গত হোৱা মুখ্য প্ৰদূষক গেছবিধৰ নাম কি হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি কাৰ্বন মন'ক্সাইড। কোনটো অন্তঃস্ৰাৱী গ্ৰন্থিক মাষ্টাৰ গ্ৰন্থি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি পিটুইটেৰী। হিম'ফিলিয়া ৰোগৰ লক্ষণ? ইয়াৰ উত্তৰ হৈছে অপশ্যন চি তেজ গোট নমৰা। মানুহৰ তেজৰ গ্ৰুপৰ জনক কোন? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি কাৰ্ল লেণ্ডষ্টেইনাৰ। পিটুইটেৰী গ্ৰন্থি ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি মগজু। বৰষুণৰ পানীৰ pH-ৰ মান কিমান? ইয়াৰ উত্তৰ হৈছে অপশ্যন চি 5। লোহিত ৰক্তকণিকা ক'ত নিৰ্মাণ হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি বন মেৰ'। মানৱ শৰীৰৰ pH-ৰ মাত্ৰা কিমান? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি 7.4। মানৱ দেহত কিমান লিটাৰ তেজ থাকে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি 5 লিটাৰ। লুট মামৰে ধৰা প্ৰধান কাৰণ? ইয়াৰ উত্তৰ হৈছে অপশ্যন এ অক্সিজেন আৰু জলীয় বাষ্প। মানৱ দেহৰ সৰ্বাধিক কলেষ্টেৰল ক'ত পোৱা যায়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি যকৃত। ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু আগলৈও এনেধৰণৰ ভিডিঅ'বিলাক পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।